বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বখতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলে গ'ল। একদম এনেকা মজা হোৱাত কৈছো নহয় বগৰীটো। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো ফাইনেলি মোক মানে পেজটোত আপোনালোকে 500 ফলোৱাৰ্ছ কমপ্লিট কৰি দিলে, তো ধন্যবাদ আপোনালোকক। এতিয়া ফাইনেলি গাইজ দেখিব পাইছে জংঘলৰ ভিতৰত কি কৰিবলৈ আহিছোঁ আপোনালোকক কৈ আছোঁ। এইফালে প্ৰথমে দেখিব পাইছে কি লাগিলে এইবিলাক গুটি গুটি। আমি এতিয়া মানে ফাইনেলি বগৰী খাবলৈ আহিছোঁ। আপোনালোকে বগৰীজোপা চাব আহক। এইফালে এতিয়া জংঘল ভাঙি যাব লাগিব এতিয়া। ফাইনেলি এইফালে দেখাই দিয়া ওপৰলৈ এইবিলাক দেখিব পাইছে বগৰী। কেঁচাই খাবানে পকাই খাবানে এইবিলাক দেখিব পাইছে এইবিলাক। ৱাও, এইটো বগৰী দেখি যাওঁ। এনেকুৱা একদম লাল লাল বগৰী খাব পাৰিব আপোনালোকে। বগৰী কোনে কোনে ভাল পায় এটা কমেণ্ট গাইজ। ভালকৈ দেখাই দিয়া বগৰী, কিমান বগৰী লাগি আছে দেখিব পাইছে। এইফালে বগৰী ইয়াত খোৱা মানুহ নাই মানে বগৰী দেখিব পাইছে। এইফালে এটা খাই দেখাই দিওঁ। একদম এনেকা মজা হোৱাত কৈছো নহয় বগৰীটো। একামো খাই পেলাই দিব পাৰে গাইজ। ইমান ডাঙৰ ডাঙৰ বগৰী দেখিব পাইছে। তো গাইজ দেখিব পাইছে চুলেই পৰি যায়। তলতো একদম অভাৰ হৈ আছে। এইপিনে গছৰ ওপৰত চক না আপোনালোকে বগৰী এই গাইজ চুবই নোৱাৰা একদম টুকটুককৈ হৈ পৰে। এইবিলাক দেখিব পাইছে এইপিনে দেখা দিয়া বগৰী। এতিয়া মই গাইজ এইখিনি কোনোবাই খাই দি ল'ব। এইপিনে জেপত ভৰাই লৈছোঁ পূৰা। এইপিনে মানে একদম কৈছোঁ নহয় কটীয়া মানুহো একদম পাৰি খাব পৰা যায়। এই ওপৰতো একদম নকওঁৱেই। তো গাইজ ফাইনেলি আমি বগৰী চগৰী একদম খাই গৈ আহি আছোঁ, মানে হাতত লৈ আছোঁ। তো এতিয়া মানে যিহেতু আমাৰ মাজৰ পৰা মানে ৰাজীৱ শদিয়া ককাইদেউ কণ্ঠশিল্পী, তেখেত মানে চিৰদিনৰ কাৰণে বিদায় মাগিলে। তো তেখেতৰ এটি মানে গীত মই গুণগুণাবলৈ মানে চেষ্টা কৰিছোঁ। যদি ভুল হৈ যায় আপোনালোকে ক্ষমা কৰিব। তো জাষ্ট মানে ট্ৰাই কৰিছোঁ আৰু। বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বখতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলে গ'ল। জাতিয়ে লেখুৱা প্ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল। আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল। তো থেংক ইউ ছ' মাছ। তো ভিডিঅ'টো আজি ইমানেই।